অসমীয়াৰ চকুত চকু পানী আজি আকৌ ওলাব এটা কথা ঠিক আমি চবেই চিনেমাখন চাম যেনেকে এই দুনিয়াৰ 190 খন দেখে এক্সাক্টলি মই গম নাপাওঁ চাৰ্চ কৰিছিল এই চিনেমাখনৰ কথাও চাৰ্চ কৰিবলৈ যাতে বাধ্য হওঁ এনেকুৱা এটা অভিলেখ আমি বনাবলৈ চেষ্টা কৰোঁ এজন অসমীয়া হিচাপে মই চিনেমাখন চাবলৈ যাওঁ এটা কথা কওঁ যে যেনেকৈ এই চিনেমাখন বাকী যদি আমি দেখোঁ সেইটো আমি চিনেমাখনক এটা অভিলেখ সৃষ্টি কৰা জয় জুবিন দা জয়